হাজো শুৱালকুছি সমষ্টিত বুথ বিজয় অভিযান কিদৰে অব্যাহত ৰাখিছে আৰু বুথ বিজয় অভিযানে আচলতে বিজেপি দলক কিধৰণে ৰাইজৰ মাজত বেছি জনপ্ৰিয় কৰি তুলিব বুলি ভাবে? ভাৰতীয় জনতা পাৰ্টিৰ বুথ বিজয় অভিযান যোৱা 5 তাৰিখৰ পৰা অহা 11 তাৰিখলৈকে আৰম্ভ হৈছে আৰু চলি থাকিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই শুভ আৰম্ভণি কৰা এই বুথ অভিযান হাজো শুৱালকুছি সমষ্টিৰ আজি ইয়াত হাজো মণ্ডলৰ অন্তৰ্গত বঙালপৰা এই গাঁও পঞ্চায়তৰ 47 নম্বৰ বুথত আজি আমি বুথ অভিযান এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীত প্ৰত্যেকটো অঞ্চলৰ লগতে এই অঞ্চলৰ জনসাধাৰণে অংশগ্ৰহণ কৰিছে। বুথ বিজয় অভিযানৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো বুথত ভেটি শক্তিশালী কৰাৰ লগতে প্ৰত্যেকটো বুথৰ মানুহৰ লগত জনসম্পৰ্ক কৰি আগন্তুক 2026 চনৰ যি আমাৰ নিৰ্বাচন আছে 2 মাহ পিছত নিৰ্বাচন, এই নিৰ্বাচনত যাতে ভাৰতীয় জনতা পাৰ্টিয়ে অধিক ভোট পাবলৈ সক্ষম হয় তাৰ কাৰণে প্ৰতিটো পৰিয়ালৰ প্ৰতিজন ব্যক্তি প্ৰতিজন মানুহৰ লগত সম্পৰ্ক কৰিব লগা কৰাৰ কাৰণে আজি আমি ইয়াত আহিছোঁ আৰু ইয়াত সকলোৱে সহযোগ কৰিছে যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ যি জনকল্যাণমুখী যি আঁচনি আৰু উন্নয়নৰ যি ধাৰা আৰু অসমীয়া মানুহক সুৰক্ষা কৰাৰ যি পদক্ষেপ এই সকলোৱে আজি অসমীয়া মানুহে আজি বিশ্বাস কৰিছে যে ভাৰতীয় জনতা পাৰ্টি এটা পাৰ্টি যি পাৰ্টিৰ চৰকাৰৰ দিনত অসমীয়া মানুহৰ নিৰাপত্তা উন্নয়ন আৰু সুৰক্ষাৰ দিশটো সুন্দৰভাৱে প্ৰতিফলিত হৈছে। এতিয়া অহা নিৰ্বাচনত পুনৰবাৰ অসমত দ্বিতীয়বাৰৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক মুখ্যমন্ত্ৰী পাতাৰ ক্ষেত্ৰত প্ৰত্যেকটো বুথৰ অধীনত থকা মানুহে আজি সংকল্প লৈছে আৰু প্ৰত্যেকজন মানুহ দুখীয়া নিচলা মানুহে আজি উন্নয়নৰ ধাৰাত একত্ৰিত হৈছে আৰু সকলোৱে এটা উন্নত মানৰ জীৱন যাপন কৰিবলৈ লাভ কৰিছে আৰু বিশেষভাৱে প্ৰধানমন্ত্ৰীৰ যি প্ৰধানমন্ত্ৰী আৱাস গৃহ এই গৃহই কিন্তু প্ৰত্যেকটো দুখীয়া পৰিয়ালৰ এটা সপোন বাস্তৱ ৰূপ দিছে য'ত এটা পৰিয়ালে ৰ'দ বতাহ বৰষুণ দিলেও নিজৰ ল'ৰা ছোৱালী সুন্দৰভাৱে শুই থাকিব পাৰে আৰু এটা সুন্দৰ ঘৰত বাস কৰিব পাৰে। গতিকে এনেকুৱা এটা আঁচনিয়ে আজি ৰূপায়ণ কৰাৰ কাৰণে প্ৰত্যেকটো পৰিয়ালৰ মানুহে আজি অনুভৱ কৰিছে যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ পুনৰ অসমত প্ৰতিষ্ঠা কৰিব লাগে আৰু সেইকাৰণে আজি আমি বুথে বুথে গৈ ভাৰতীয় জনতা পাৰ্টিৰ ভেটি আমি শক্তিশালী কৰাৰ কাৰণে সকলোৱে আত্মনিয়োগ কৰিছোঁ।